নমস্কাৰ, মই ডেইজি পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আপোনালোকে প্ৰত্যেককে সাজ বুলি ক'লে নিশ্চয় চিনি পায়। এই সাজ বনাবলৈ এবিধ দৰৱ ব্যৱহাৰ কৰা হয়। সেই দৰৱবিধ বনাবলৈ বহুতো বন দৰৱ ব্যৱহাৰ কৰা হয়। বলকচোন আহক, সাজৰ দৰৱ কেনেকৈ বনায় আৰু কি কি ব্যৱহাৰ কৰা হয় ইয়াত এবাৰ চাওঁ। এয়া কঁঠাল পাত, মাখিয়তী পাত, পোহাৰী, এয়া বগা ঢেকীয়া, এইবিলাক সোণৰ থুৰীয়া বুলি কোৱা হয়। অন্য কিবা নাম আছে যদিও ভালকৈ নাজানো। কলা ঢেকীয়া, কপৌ ঢেকীয়া, দীঘলতি পাত আৰু এয়া পাতি সূতা। সকলোবোৰ বন দৰৱ দেখাব যাওঁতে ভিডিঅ'টো যথেষ্টখিনি দীঘল হ'ব, সেইবাবে মই নামবোৰ এনেদৰে লিখি দিছোঁ। সকলোবোৰ বন দৰৱ চাউলৰ লগত ভালদৰে মিক্স কৰি লৈ যেতিয়ালৈকে ভালদৰে গুৰি নহয় তেতিয়ালৈকে এনেদৰে খুন্দি থাকিব। ভিডিঅ'টোত আগলৈ কেনেকৈনো কি কৰে প্ৰচেছবোৰ চাই যাবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এইখিনিতে এটা কথা কওঁ, বহুতে হয়তো ক'ব পাৰে এয়া আনহাইজিন বা শৰীৰৰ বাবে অপকাৰী। সেয়া একেবাৰে নহয়। যিসকলে এই পিঠাবোৰ প্ৰস্তুত কৰিছে তেওঁলোকে সম্পূৰ্ণ চাফ চিকুণকৈ কৰিছে আৰু এয়া তেওঁলোকে বহু বছৰ ধৰি কৰি আহিছে আৰু আজিলৈকে কাৰো শৰীৰৰ অপকাৰ হোৱা নাই ইয়াৰ পৰা। আৰু শেষত ইয়াত জালুক আৰু ভীমকলৰ বাকলি শুকুৱাই লোৱা খুন্দি লৈ ভালদৰে চালি লৈছে। সকলোবোৰ দৰৱ গুৰি কৰি লোৱাৰ পাছত ভালদৰে মিক্স কৰি লৈছে যাতে সকলোবোৰ ভালদৰে মিক্স হৈ যায়। এতিয়া নৰ্মেল পানী লৈ লৈছে, সেই পানী এৰি আটা মঠাৰ দৰে অলপ অলপকৈ মঠি যাব। ইয়াত বেছি ঢিলাও হ'ব নালাগে আৰু বেছি টাইটো হ'ব নালাগে। ঠিক তেনেকৈ গোটেইখিনি এনেদৰে মঠি যাব অলপ অলপকৈ। এইখিনি হৈছে আগতে বনাই থোৱা পিঠা, মানে সাজত ব্যৱহাৰ কৰা দৰৱ আগতে যোনখিনি বনাই থৈছিলে এইখিনি গুৰি কৰি ল'ব আৰু কি কৰিব দেখুৱাম আপোনালোকক, চাই যাব। এতিয়া এইখিনি আৰু অলপ ভালকৈ মঠি লৈ হাতেৰে যিকোনো এটা আকাৰ দি লৈছে ইয়াতে। এতিয়া ইয়াত গোটেই পিঠাখিনি আকাৰ দি লোৱাৰ পাছত ইয়াৰ আগতে গুৰি যে কৰি লৈছিল সেই পুৰণা পিঠাবোৰৰ সেই পুৰণা পিঠাখিনিত এনেদৰে সানি যাব।
কুকুৰাই যেনেকৈ কণী দিয়ে ঠিক তেনেকৈ এতিয়া পিঠাবোৰো দিব লাগিব। ইয়াত তলত বস্তা পাৰি লৈছে আৰু তাৰ ওপৰত এইবোৰ বিলঙনি পাত পাৰি দিছে। এতিয়া পাতখিনিৰ ওপৰত পিঠাবোৰ এনেদৰে দি যাব। তাৰ ওপৰত আকৌ বিলঙনি পাত ৰখা হ'ব, ঠিক এনেদৰে দেখুৱাৰ। বিলঙনি পাত দিয়াৰ পাছত দৰৱখিনি আকৌ এনেকৈ কভাৰ কৰি দিছে যাতে ই সম্পূৰ্ণ গৰম ভাৱটো পাই থাকে। এতিয়া ঠাণ্ডা দিন যিহেতু 3 দিন ৰাখি উলিয়াই দিছে, নহ'লে গৰম দিনত এদিনতে হৈ যায়। এয়া পিঠাখিনিৰ ওপৰত এটা বগা তৰপ বহি গৈছে আৰু 2-3 দিন ৰ'দত দিয়াৰ পাছত ই সম্পূৰ্ণভাৱে সাজত ব্যৱহাৰ কৰিব পৰা যাব।